জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যাবলৈ 3 কোটি টকা চৰকাৰী ধৰি ৰাস্তা বনাই দিব আমি গুৱাহাটী বৰবাৰী सरकारनि हायाव बोसोर बोसोर जिरायनानै थानाय सोरबा 20 बोसोर सोरबा 30 बोसोर सोरबा 35 बोसोर बेबायदि मानसिफोरखौ सरकारा माबा मोनसे प्रजेक्टनि थाखाय नखरखौ सिलिंखार खालायदों बेबायदि समाव सासे आसामनि एमएलए नि फिसाला मा बुंदों दिनै जोंनि बर' लिडारफोरनि जायफोर एमसिएलए आरो एमएलए बिथांमोना बर'नि हमायसानि थाखाय उननि समाव माथो होगोन ना होआ आरो जों मालाबाबो नुवाखै सोरबा बर'नि एमसिएलएआनो जा सोरबा बर'नि एमएलएफोरनि फिसालाफ्रानो जा जों मालाबाबो नुवाखै बर'नि हमायसायाव माथो होनाय नाथाय आसामनि सासे एमएलएनि फिसालाया माब्रै 17 बोसोर बैसोआवनो रायजो राजाफोरनि दुखुथिया सिलिंखार खालायजानायनि बे दुखुनि समाव माबायदि माथो होदों एसे नायलांदो সংগ্ৰামী সতীৰ্থৰ হৈতে যি খিলহাকুৰ এভিকশনৰ বিৰুদ্ধে প্ৰটেষ্ট হৈ আহিছিল তাৰ পৰা আহি পাইছো তাত প্ৰায় বেলেগ বেলেগ সংগঠনৰ নেতা আৰু কৰ্মীৰ হৈতে যিসকলক এভিক্ট কৰা হৈছে তেওঁলোক আসিলে আমি প্ৰতিবাদ কৰিছিলো আমি পোষ্টাৰ লৈ স্লোগান দিছিলো আমি মোমবাতি ধৰিছিলো আৰু আমি কি বুলি কয় জুইশাল ধৰিছিলো তাৰ পিছত আমি সেই টৰ্চ ধৰাৰ কাৰণে আমি মোমবাতি ধৰাৰ কাৰণে আমি স্লোগান দিয়াৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে মাত মতাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে চৰকাৰৰ যি হিপক্ৰেসি হেবিলাক আঙুলিয়াই দিয়াৰ বাবে 1200 পুলিচ এই ফেচিবাদী চৰকাৰে আমাৰ বিৰুদ্ধে পঠিয়াইছে 1200 পুলিচে আমাক গেৰা কৰি ধৰিছে আমাক ইনচাৰ্কল কৰিছে আৰু তাৰ পিছত পিছফালৰ পৰা যেতিয়া কেমেৰাই পুলিচক দেখুৱাই থকা নাছিলে তেতিয়া মাইকী মানুহক পুৰুষ পুলিচে হাত দিছে তাৰ পিছত ভাৰত চৰকাৰে মোদীয়ে খুব কৈ থাকে যে ছাত্ৰ হৈছে দেশৰ ভৱিষ্যত হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰৰ কথা খুব কৈ থাকে কিন্তু আজি দেখা গ'ল যে ছাত্ৰক মুখ আৰু মোৰ সতীৰ্থক সকলক ছাত্ৰসকলক মাটিত বগৰাই দিয়া হৈছে বগৰাই গুৰিওৱা হৈছে আৰু গুৰিওৱাৰ লগতে 3-4 জন পুলিচে এজন ছাত্ৰক টানি লৈ যোৱা হৈছে আমাৰ পৰা পোষ্টাৰ কাঢ়ি লৈ গৈছে আমাৰ বেগ ছিঙি দিছে আমাৰ চুলা ছিঙি দিছে মুকে মাটিত পেলাই ঘূৰি আহিছে আৰু এনেকুৱা কাম চৰকাৰ আজি কৰিছে কিয় কৰিছে চৰকাৰে কিয় পুলিচ পঠিয়াইছে কাৰণ আমি গণতান্ত্ৰিকভাৱে মাত মাতিবলৈ আহিছো থলুৱা মানুহৰ বাবে আমি শ্ৰমজীৱী থলুৱা অসমীয়া খিলঞ্জীয়া খাটি খোৱা মানুহৰ কাৰণে মাত মাতিবলৈ আহিছিলো চৰকাৰে যি অন্যায় কৰি আছে যি ঘৰ ভাঙি দিছে থলুৱা মানুহৰ তাৰ বিৰুদ্ধে আমি মাত মাতিবলৈ আহিছিলো আমি অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ আহিছিলো চৰকাৰে সাকে পিছত কোনোবা এজনে ক'ব যে ছাত্ৰনি কিয় মাত মাতিবলৈ আহিছিলা হা ছাত্ৰটো পঢ়া শুনাৰ কাম তোমালোকে কি কৰিবলৈ আহিছিলা অসম আন্দোলন কোনে কৰিছিল ভাষা আন্দোলন কোনে কৰিছিল অসম আৰু ভাৰতৰ মাজত এনআৰসি হেৰি কোনে সহি কৰাইছিল আমি ছাত্ৰ হিচাপে এনেকুৱা অন্যায় চৰকাৰে কৰা অন্যায়ৰ বিৰুদ্ধে মাত মাতি যামি আমি আপোচ নকৰো চৰকাৰে যি পুঁজিবাদী ফেচিবাদী কাম কৰিবলৈ লৈছে যি সাধাৰণ মানুহৰ ঘৰ ভাঙি দিছে তাৰ কিন্তু তেওঁলোকে আজমলৰ পুঁজিবাদীৰ হিমন্ত সিংহাৰ পুঁজিবাদীৰ ৰাজনীতিকৰ মাটি চুবলৈ চেষ্টাও কৰা নাই তেওঁলোকক আনকি 10 গুণ পইচা ঘূৰাই দিব লাগিব বলে কিন্তু যি মিছা কথা কৈ আছে যে যাৰ মাটি ভাঙিছে এভিকশন হৈছে তেওঁলোকৰ লগত কথা পাতিছে বুলি তেওঁলোকক ফ্লেট দিম বুলি তেওঁলোকক 10 লাখ টকা লৈকে দিম বুলি কৈছে তেওঁলোকক লগত এতিয়ালৈকে কিন্তু চৰকাৰে এবাৰো কথা পতা নাই দালালৰ লগত চৰকাৰে কথা পাতি থাকিব পাৰে সাধাৰণ যাৰ মাটি ঘৰ গৈছে তেওঁলোকৰ লগত এবাৰো চৰকাৰে কথা পতা নাই আৰু চৰকাৰে মিছা কথা কৈ এনেদৰে ঘৰ ভাঙি অমানৱীয় এনেকুৱা ফেচিবাদী কাম কিন্তু সদায় কৰি আছে চৰকাৰে আজি চৰকাৰৰ পুলিচে আজি পিছফালৰ পৰা মানুহক যেতিয়া কেমেৰা চলি থকা নাই তেতিয়া খেদি পিটিছে লাঠিয়েদি পিটিছে তাৰ পিছত পুলিচে চৰকাৰৰ কাৰণে প্ৰপগেণ্ডা কৰি আছে তেওঁলোকক আমাক দম দিছে আমাক পিটিছে কিন্তু চৰকাৰে এইটো কথা ভবা অনুচিত যে আমি পিছাতি দিম যে আমি আপোচ কৰিম আমি কেতিয়াও আপোচ নকৰো আমি অন্যায় যতে দেখো আমি তাতে মাত মাতিম আৰু আমি ছাত্ৰ সমাজে আৰু অসমীয়া ৰাইজে আৰু গোটেই পৃথিৱীৰ শ্ৰমিকে কেতিয়াও চৰকাৰে কৰা এনে অন্যায়ক পাহৰি নাযায় আমি ক্ষমা নকৰো আমি আপোচ নকৰো
আৰু আমি যুঁজিম আৰু আমি জিকিম আমাক এতিয়া গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰ কৰক গুলি মাৰক ফাঁচি দিয়ক এনকাউণ্টাৰ কৰক কিন্তু খিলঞ্জীয়া মানুহৰ মাটি কাঢ়ি ৰামদেৱক দিব খিলঞ্জীয়া মানুহৰ ঘৰ বাগি জিনজাৰ কৈকৰাম এখন দিব বড়ো মানুহৰ মিচিং মানুহৰ ঘৰ বাগি খিম্মত চিংকাক দিব জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যাবলৈ 3 কোটি টকা চৰকাৰী ধৰি ৰাস্তা বনাই দিব আমি মানি ল'ব নোৱাৰো স্পষ্ট কথা মাৰক না গুলি এনকাউণ্টাৰটো এতিয়া অসমত সুলভ না গুলি মাৰক আমাক মাৰি দিয়ক কিন্তু থলুৱা মানুহৰ অধিকাৰৰ কাৰণে আমি মৰাৰ পিছতো মাত মাতিম এইটো স্পষ্ট